কৃষক বন্ধু নলবাৰী আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। চৰকাৰী ধান কেন্দ্ৰত কেনেকৈ ধান দিব পাৰি তাৰে কিছু জানো আহক। এয়া সুন্দৰ পদ্ধতিত মন্টু তালুকদাৰে ধান ওলাই আছে। এয়া দেখিছে কি সুন্দৰ পদ্ধতিত ধান ওলাই আছে, ভঁৰালৰ পৰা ধান ওলাই আছে আৰু এই ধান মৰুৱা ধান কেন্দ্ৰলৈ নিয়া হ'ব। খুব সুন্দৰ প্ৰকল্প চৰকাৰী আঁচনি। এখন বলেৰো পিকআপত আমি এনেকৈ ধান বজাই দি আছোঁ, লোড কৰি আছোঁ। এই ধান আমি মৰুৱালৈ লৈ যোৱা হ'ব। এতিয়া এই লোড কৰা হৈ গ'ল, আমাৰ হ'বই মোটামুটি। এই দেখিছে মৰুৱালৈ লৈ যাম আমি এই ধানখিনি। এয়া আমি চৰকাৰী কেন্দ্ৰলৈ আমি ধান লৈ গৈ আছোঁ। এটা সুন্দৰ ৰাস্তা এটা আমাক চৰকাৰে দেখুৱাই দিছে। সাধাৰণ কৃষকৰ কাৰণে এটা সুন্দৰ ৰাস্তা। এয়া আপোনালোকে সকলোৱে আহক, আমি চৰকাৰী ধান কেন্দ্ৰত ধান দিওঁ। আমি আগতে কেতিয়াও ইমান টকা পোৱা নাছিলোঁ। কুইণ্টেল 1940 টকা এতিয়া আমাক চৰকাৰে দি আছে। আমি যদি মোনৰ হিচাপত ধৰোঁ, আমি পাৰ মোন আমি 776 টকা কৰি আমি পাবলৈ সক্ষম হৈছোঁ। আৰু মই এই চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰক, বৰ্তমান অসম চৰকাৰক মই ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ সাধাৰণ কৃষকক এই যিটো আপোনালোকে প্ৰকল্প যিখিনি দিছে, এইটো সুন্দৰ প্ৰকল্প। আৰু ইয়াৰ জৰিয়তে আমাৰ সাধাৰণ কৃষকখিনি বহুত উপকৃত হ'ব আৰু সফল হ'ব। কিয়নো যেতিয়া খেতি কৰে কৃষকখিনি, খেতি কৰাৰ সময়ত কৃষকখিনি সাৰ বা বিধান পোৱাৰ কাৰণে বহুত অভাৱৰ সন্মুখীন হয় আৰু সেইখিনি তেওঁলোকে আজি উচিত মূল্য পালে। আমি সকলোৱে এনেকৈ মৰুৱা ধান কেন্দ্ৰলৈ আমি ধান লৈ গৈ আমি চৰকাৰক দিওঁ। আহি থাকোঁতে হঠাৎ আমি বৰষুণ পালোঁ। দেখিছে বৰষুণ পুৰা ঘলা হৈ গৈছে কেমেৰা।
মই কৃষক বন্ধু আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া মৰুৱা ধান কেন্দ্ৰ। ইয়াত ধান দিয়া হয়, চৰকাৰী কেন্দ্ৰত ধান দিয়া হয়। আৰু মই এই চেনেলৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে এনেকৈ চৰকাৰী ধান কেন্দ্ৰত ধান দিয়ক আৰু উচিত মূল্য লওক। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ নিজৰ চাৰ্কুল অফিচত গৈ আপোনালোকে নিজৰ নিজৰ মাটিৰ কাগজ সংগ্ৰহ কৰক আৰু সেই কাগজ লৈ আপুনি এগ্ৰিকালচাৰ অফিচত জমা দিয়ক আৰু জমা ৰেজিষ্ট্ৰেশ্যন কৰি এই ৰেজিষ্ট্ৰেশ্যন কাগজ আপুনি এনেকৈ ধান কেন্দ্ৰত জমা দিয়ক আৰু এনেকৈ ধান দিয়ক।